নমস্কাৰ 14,000 পৰা 70,000 গ্ৰেড পে থকা ড্ৰাইভাৰ এজনৰ জব মুকলি হৈছে ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ ডিমা হাছাও হাফলঙৰ ফালৰ পৰা। ইয়াৰ কাৰণে আপোনাক HSLC ক্লাছ 10 পাছ হ'ব লাগিব আৰু আপোনাৰ ওচৰত LMB লাইচেঞ্চ লাইট মটৰ ভেহিকল লাইচেঞ্চ এটা থাকিব লাগিব। কেটেগৰী আনৰিজাৰ্ভড আছে ইয়াত। এই নটিফিকেশ্যনটো 21 জুলাই 2026 ওলাইছিলে আৰু আবেদনটো আপুনি এইটো নটিফিকেশ্যন ওলোৱাৰ 15 দিনৰ ভিতৰত আপুনি কৰিব পাৰিব। আবেদনৰ প্ৰক্ৰিয়াটো অফলাইন হ'ব। আপোনাক আছাম গেজেট পাৰ্ট 9 ফৰ্ম এটা ষ্টেণ্ডাৰ্ড ফৰ্ম এটা লাগিব আবেদনৰ কাৰণে ব্যৱহাৰ হোৱা। আপুনি যিকোনো কম্পিউটাৰ কেফেত আপুনি পাই যাব। সেইটো কমপ্লিটলি ফিল কৰি কিনে আপোনাক চেল্ফ এটেষ্টেড কপিজ অফ অল টেষ্টিমনিয়েল শুড বি ছাবমিটেড। আপোনাৰ ক্লাছ 10ৰ চাৰ্টিফিকেট, LMB, ড্ৰাইভিং লাইচেঞ্চ, আপোনাৰ এড্ৰেছ প্ৰুফ, বাৰ্থ প্ৰুফ, এই গোটেইখিনি ডকুমেণ্টছটো আপোনাক ছাবমিট কৰিব লাগিব। এটা এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনাৰ ৰেজিষ্টাৰ হোৱা এটা কাৰ্ড লাগিব। 3 কপিজ অফ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ, কালাৰ ফটোগ্ৰাফ তিনিটা লাগিব আপোনাৰ পাছপৰ্ট চাইজ। আবেদনৰ নথিপত্ৰটো আপুনি যি এনভেলপত ঢালিব সেই এনভেলপৰ ওপৰত এইটো পোষ্টৰ নামটো লিখা থাকিব লাগিব আৰু আপোনাৰ ফোন নাম্বাৰ আৰু ইমেইল আইডিটো কাৰেক্টলি হ'ব লাগিব তাত। কিয় আপোনাৰ ইমেইল আইডি বা ফোন নম্বৰক আপোনাৰ যোগাযোগটো হ'ব। সেইকাৰণে আবেদন কৰিবলৈ কাৰণে আপুনি স্পীড পোষ্টৰ থ্ৰু দি পঠিয়াব পাৰিব বা নিজে গৈ কিনে জমা দি আহিব লাগিব এইটো এড্ৰেছত। দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ ডিমা হাছাও জাতিংগা হাফলং ডিষ্ট্ৰিক্ট ডিমা হাছাও আছাম পিন 788819 সেইটো এড্ৰেছত আপুনি দি থৈ আহিব পাৰিব বা স্পীড পোষ্টেদি আপুনি পঠিয়াব পাৰিব। চিলেকশ্যনৰ প্ৰক্ৰিয়াত আপোনাৰ প্ৰথমটো ড্ৰাইভিং টেষ্ট আছে। আপোনাৰ ড্ৰাইভিং স্কিলটো চোৱা হ'ব। তাত 50 মাৰ্কৰ আছে আৰু তাৰপিছত আপোনাৰ ইণ্টাৰভিউ হ'ব, পাৰ্চনেল ইণ্টাৰভিউ হ'ব। পাৰ্চনেল ইণ্টাৰভিউটো 50 মাৰ্কছৰ আছে। টোটেল 100 মাৰ্কছৰ আপোনাৰ এক্সাম থাকিব। ইয়াৰ চিলেকশ্যনৰ প্ৰক্ৰিয়া বা আপডেটটো আপুনি https://dimahasao.dcourts.gov.in এইটো ৱেবছাইটত গৈ কিনে চেক কৰি থাকিবলৈ পাৰিব যে আপোনাৰ চিলেকশ্যন হৈছে নে নাই, আপোনাৰ টেষ্টৰ কাৰণে কেতিয়া মাতিব, সেই গোটেইখিনি ডিটেইলছটো আপুনি এইটো ৱেবছাইটত গৈ কিনে চাব পাৰিব। আই হোপ এই ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল আছিলে বা আপোনাৰ জ্ঞাত যিজনৰ কাৰণে এই ভিডিঅ'টো হেল্পফুল হ'ব পাৰিব তেখেতক কাইণ্ডলি ফৰৱাৰ্ড কৰিব। এনেধৰণৰ আপডেটছ টাইমলি পাই থাকিবলৈ কাৰণে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাচিং। জয় আই অসম।